কেছ হৈ যাব লাগে দে এই কোৱাটাৰ বটলটো কোনে বিচনাৰ তলত পেলাই থৈছে দেউতাৰ চোলাটো ভাল লাগছে কিন্তু কোনে নানলি ভাল লাগছে দে মায়েৰে পচন্দ কৰিছে সেইকাৰণে আনলো নহ'লে নানলো মায়ে পচন্দ কৰি দে বস্তু আৰু বেয়া হ'ব নে মজা মজা পচন্দ কৰি এইটোতো সদায় পিন্ধা কৰ আৰু মই সুধছো এই কোৱাটাৰ বটলটো বিচনাৰ তলত কোনে পেলাই থৈছে আন্টি সেইটো ক'ত লাগে আপোনাৰ বিচনাৰ তলত পাইছো কিন্তু মই উঠিয়াটো বিচনাৰ তলত থাক যায় দুটান কৰি থাকে আৰে হয় সেই মিঠাতেল থবৰ কাৰণে আনিছিলো এই বটলটো মিঠাতেল ভৰাব আনছি এই বটলটো তাৰকে কওক নহ'লে কিন্তু ভাঙি পেলাম মই তুমিয়ে মোক কোৱা নাছিলা সেইদিনা এই মিঠাতেল থবৰ কাৰণে বটল এটা লগা বুলি হে মই আনিব দিছিলো মিঠাতেল থোৱাকে বটল এটা সেইকাৰণেতো আনিলো সেইদিনা তাৰমানে মই বজাৰৰ পৰা আহি থাকোঁতে কমলে বাপেকক লগ পালোঁ সি ঘৰ মদাহী নহয় এটা এইখিনিতে এইটোৱে খাই আছিল আৰু থাকোঁতে মই ক'লোঁ এই খা যদি খা গোটাইটো খা খাই কিনে বটলটো পেলাই নিবি মোকে দিবি এই তাৰমানে আমাৰ মিঠাতেল থোৱাৰ কাৰণে বটল এটা লগা আছিল সেই বুলি আনিলোঁ এতিয়া তুমিয়ে কোৱাচোন মই কিনি আনাতে বটল এটা ফ্ৰীতে পোৱা বস্তু মই কিয় নানো হে তুমি বৰ সন্দেহ কৰা আমাক হে নাখাওঁতে এনেকুৱা অৱস্থা খালি যে তুমি কি কৰবে আৰু তই কি মুখখন মাৰি চাইছা মই আকলা গোটা কভাৰ কৰিব নোৱাৰো তই অলপ কৰ মই কি কওঁ দেউতা কওঁতে সঁচা কথা মা দেউতা বটলটো ভৰাবৰ কাৰণে আনছি বেলেগ একো নাই পেটত ভৰাবৰ কাৰণে নে মিঠাতেল ভৰাবাই তই বচোন আমি এইগিলা বস্তু খাব পাৰো না তই বাপেক পুতেকে এইগিলা বস্তু খাই কোনোবা দিনে দেউতা কয়ে মই কভাৰ কৰিব নোৱাৰো আৰু তুমিয়ে কচোন বাৰু এই বহাগ বিহু এটাত মই এইগিলা বস্তু খাব পাৰোঁ নে হে মোৰ সন্মান বোলা বস্তুটো নাই নেকি বহাগ বিহু নে মাঘ বিহু চৰি মাঘ বিহু ৰাতিৰ নিচা কেইজনী হাতাই না আংকলৰ তোৰ লাজ নাই ডাঙৰ কেনেকৈ হয় আপনি লাজ নাপায় এইগিলা যে খাবা ধরছি চলো নিজেতো খাসিয়ে পুতকো খুঁয়েছি ওই বেয়া লগা একো নাই ই কেতিয়াবাই গেছি যোনদিনৰ পৰা সেইগিলা সংগ লগ লাগছি সি খিন্দিৰ পৰাই গেছি মই বেয়া কৰিব লগা একো নাই তাতে সঁচা কথা নকয় না দুয়ো সঁচা কথা নকয় না আজি মই ভাঙলো মাথা আজি মই পুৱাই গ'লে বিহুতে ৰমকে জমকে আজয় কলিজা কলজি আগতো জেঠেৰে যাক নাহৰ ফুল ফুলে বাবতাৰ নাহৰ ফুলৰ গোন্ধ পাই লাহৰি ততে গছকত ভাঙি যা যত তোর ঝাড়কে अपने चले के गले अनार कले डिस्को चले चले डिस्को चले মজা আছে গানটো ভাল লাগছে কিন্তু বিহুৰ মাজত হিন্দী গান আকৌ কিয় শুনিলি কে তাতেও এটা কাৰণ আছে মাইরেক টাউনে মই পটাকে মালাইকা আর রাম পালো দেখা একেবারে সেম টু সেম হেন গান পায় একেবারে দেখা তাই মডেলিং স্টোর হোস্ট করে আমার মায়েরও মডেলিং করে সেম টু সেম ফিগারটাও সেম কি গুনে পড়ছে এই মজা এই বাবা ফটো একটা মারে মজা 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 ধুনীয়া লাগা আছে তোমাক থ্যাংক ইউ
এতিয়া যোৱা মজাকে একাপ চাহ বনাওঁ, একাপ নহয় 2 কাপ অ, বনাওঁ, অ, 2 অ, কাপ অ, বনাওঁ, অ। তাতে লাডু আৰু পিঠা লৈ আহা যাওক। যাওঁ কিয় নাযাম এইটো কি কৰ পিছে এইটো যেন থয় কৰিব পাৰ দে, এই তলত অলপ গেদা পৰিছে সেইকাৰণে আঁচলি কিনে মিঠা তেল থোৱা কৰা যাওঁ দেখলি কেনেকৈ মেনেজ কৰিলো মই এক্সকিউজ মি চাহ আজি 2 কাপৰ কথা ক'লাক 3 কাপ হ'ব লাগছিল নেকি তোৰ কাৰণে নে তোক আমি কৈছো না এই এক ধৰ কোনফালেদি খাই একপাক আংকেল কেদাৰ আগত মোৰ এটা কথা মনত আছে প্লিজ এটা কথা কওঁ আংকেল এতিয়া কথাটো হ'ল আপনি জানে সেইটো কোৱাটাৰ অতাললি আনি লওক আপনি জানে সেইটো কোৱাটাৰ অতাললি ই জানে সেইটো কোৱাটাৰ অতাললি আৰু ময়ো জানে সেইটো কোৱাটাৰ অতাললি কিন্তু আন্টি কেনেকৈ গম পালা সেইটো কোৱাটাৰ অতাললি আন্টি তোমালৈ অতাললি কোৱা হ'লে হয় আন্টি ডাইৰেক্ট কোৱাটাৰ অতাললি কৈছি তাৰে আছিল নে পাপা ই যদিও বেলেগৰ সংসাৰ ভাঙি ফুৰে ইয়াৰ কথাটোত কিন্তু পইণ্ট আছে হে কথাটোত কিন্তু পইণ্ট আছে আৰু